ये लो गाइस पानी पूरी खा लो মই অলপ ৰেচিপিও দেখাই দিছোঁ এয়া মই আলু বইল কৰি আছোঁ চাটনিৰ কাৰণে আলু বইল কৰি এতিয়া মই এই ৰেডিমেড পানীপুৰি ফ্ৰাই কৰি আছোঁ মাৰ্কেটতে পাই ইজিলি এভেইলেবল হয় এণ্ড ইজি হয় বনাবলৈ পিটিকাত অলপ পুদিনা চাটনিও দি দিছোঁ জলকীয়া পিঁয়াজ এইবোৰ চব দিলোঁ মই আগলৈ চাই যাওক ভিডিঅ'টো যেনেকৈ নৰ্মেল আলু পিটিকা বনাই তেনেকৈ আৰু খালি জ্বলাটো অলপ বেছি দিব যদি তীখা পচন্দ হয় তাৰপিছত এয়া মই অলপ ভুজিয়াও দি দিছোঁ খাবলৈ সোৱাদটো ভাল আহিবলৈ তাৰপিছত মই অলপ চাট মছলা দি দিছোঁ চাট মছলা দিলেহে অলপ খাবলৈ ভাল লাগে এয়া মই ইমলি অলপ তিয়াই থৈছিলোঁ ইমলি পানী বনাবলৈ ইয়াতো মই নিমখ তাৰপিছত জলকীয়া দি দিছোঁ পানীত ফাইনেলি আমাৰ ফুচকা পানী আৰু চাটনি ৰেডি হৈ গ'ল এতিয়া খাম আগলৈ চাই যাওক ভিডিঅ'টো ফাইনেলি পানী পুৰি বনাই হ'ল এতিয়া আমি চেলেঞ্জ কৰিব লৈছোঁ অলপ নাৰ্ভাছ হৈ আছোঁ কাৰণ বহুত জলকীয়া দিছোঁ আমি চ' খাব পাৰিমনে নাই এতিয়া বা আছে লগত বহি বাৰু মই দুটাই হ'ল চব পিটিকা আলু পিটিকা আৰু টেঙা পানী চ' আমি 18টা পানীপুৰি লৈছোঁ এয়া চাওক চ' যোনে বেছি খাব পাৰিব তাই জিকি যাব যাৰ প্লেটত কম পানীপুৰি থাকিব তাই জিকিব বহুত জ্বলা বহুত তীখা পানী আজি চাগে মই 5 বছৰ পিছত পানীপুৰি খাইছোঁ আৰু হোমমেড আজি যিমান মন যায় সিমানখিনি খাম আৰু আৰু বাহিৰৰ চেনেলতো বায়ে পানীপুৰি চেলেঞ্জ কৰিছিলে ভাইটিৰ লগত আৰু আপোনাক চাব পাৰিব মই লিংকটো তলত দি দিম ভাইটি উইনাৰ হৈছিলে মই হাৰি গ'লোঁ এতিয়া কোনে জিকিব জানো আৰু নোৱাৰে কিন্তু হাৰিব মন নাই সেইকাৰণে খাই আছোঁ আৰু মই হাৰিলে আৰু নোৱাৰো পিছত পেটত গৰ্বৰ কৰিব কাউণ্ট কৰিম এতিয়া মোৰ প্লেটত কিমান আছে মই এতিয়ালৈকে গিভ আপ কৰা নাই কিন্তু দেখাব পাৰোঁ এতিয়া অলপ 4 9টা আছে আৰু বাৰ প্লেটত হৈছে 6টা অকল চ' ক্লিয়াৰ উইনাৰ বায়ে জিকিলে মই হাৰিলোঁ বাট খাই বহুত ভাল লাগিলে ষ্ট্ৰীট ফুডটো সকলোৱে ভাল পায় বাট হোমমেড হ'লে আৰু ভাল ছেফটি হয় চফাকৈ বনোৱা হয় চ' সেইকাৰণে খাই ভাল লাগিলে আপোনালোকে ট্ৰাই কৰি চাব যিহেতু মই ৰেচিপি অলপ দিয়ে দিছোঁ চ' ইমানে আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিম চ' আপোনালোকে কেনেকৈ পালে জনাব কমেণ্ট ছেকশ্যনত